আজি 20 সেপ্টেম্বৰ আজিৰ দিনটোতে গহপুৰ আৰু ঢেকিয়াজুলি থানাত স্বাধীনতাৰ পতাকা উত্তোলন কৰিবলৈ বহুজনে প্ৰাণ আহুতি দিছিল। শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেশপ্ৰেমৰ উজ্জ্বল চানেকি দাঙি ধৰি চৰম আত্মত্যাগ দিছিলে দেশখনৰ স্বাধীনতাৰ বাবে। এই দিনটোতে আজি গহপুৰৰ মহকুমা চিকিৎসালয় যিখন 18 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে তাক আমি শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে উৎসৰ্গা কৰিলোঁ। ঘাঁহিগাঁৱৰ ক্ৰীড়া প্ৰকল্পৰো আজি সম্পূৰ্ণ হ'ল। ইয়াৰ লগতে গহপুৰৰ মথাউৰি পকীকৰণ কাৰ্যসূচীও আমি আৰম্ভ কৰিলোঁ। গহপুৰ মহকুমা ধিপতিৰ কাৰ্যালয়ৰ লগত এখন নতুন পেৰেড গ্ৰাউণ্ডৰ নিৰ্মাণৰো আধাৰশিলা হ'ল। আজিৰ এই মুহূৰ্তত পুনৰবাৰ আমি গহপুৰবাসী ৰাইজক আশ্বাস দিছোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে ৰাজ্য চৰকাৰে ইয়াত এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব আৰু ভোলাগুৰি চাহ বাগিচাকো আমি এটা হেৰিটেজ প্ৰকল্প ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমি নিৰ্মাণ কৰাৰ বাবে আমি কাম আৰম্ভ কৰিম। আমাৰ হেলেমৰ হস্পিটেলখন হেল্থ ডিপাৰ্টমেণ্টে চাই আছে, নিৰ্দিষ্ট সময়ত হৈ যাব। এইটো অকল সাংবাদিকসকলে জানে আৰু নিযুক্তিৰ বিসংগতিৰ কথা কোনো পাব্লিকে নাজানে, কোনো কেণ্ডিডেটে নাজানে। সাংবাদিকসকলৰ মূৰত কিবা কৰি এই বস্তুটো সোমাই গৈছে। তেওঁলোকে অহাকালি 23 তাৰিখে মই সাংবাদিকসকলক নিমন্ত্ৰণ কৰিছোঁ, আপোনালোকে খানাপাৰালৈ আহিব। দুখীয়া ল'ৰাৰ চকুৰ কান্দোনে আপোনালোকৰ ভুল ধাৰণাবোৰ লগে লগে ভাঙি দিব। সেইটোৱে মই ক'লোঁ নহয় যে আপোনালোকে এইবিলাক কথা সুধি সুধি নিজৰ যিটো প্ৰতিচ্ছবি অসমৰ নিবনুৱাসকলৰ চকুত বহুত স্খলন কৰি দিছে। যোৱা 7 দিনত কেনেকৈ অসমৰ সাংবাদিকক ৰাইজে বেয়া পাইছে আপোনালোকে 23 তাৰিখে আহি চাই যাব। পিছৰখিনিৰ বাবে মই আজিয়ে 15 কোটি টকা ঘোষণা কৰিছোঁ। বিভাগীয় নিয়ম নীতিলৈ হৈ যাব। আপোনাক ক'লোঁ না, আপুনি বেছি অনুৰোধ কৰি নাথাকিব, কাৰণ আপোনাৰ মনোভাৱটোৱে বেয়া। আপুনি যিবিলাক প্ৰশ্ন সুধিছে এইটো প্ৰশ্ন মুখ্যমন্ত্ৰীক নুসুধেও। আপুনি গহপুৰত থিয় হৈ গহপুৰৰ সমস্যা বাদ দি কেনেকৈ পকাব পাৰে আপুনি তাৰ চেষ্টাত আছে। গতিকে এনেকুৱা নকৰিব। গহপুৰত আহিছোঁ, মুখ্যমন্ত্ৰী নাহে, গহপুৰৰ ৰাইজৰ কথা সোধকচোন। আজি ইমান দিনৰ মূৰত আহিছোঁ। আমি গহপুৰৰ ৰাজ্যিক চিকিৎসালয় হেলেমৰ তাৰ কাম কৰিম। তাৰপিছত গহপুৰত যিখন SDPOৰ অফিচ আছে সেই SDPOৰ অফিচটো আমি উঠাই দিম, যাতে গহপুৰৰ পুৰণা থানাখনৰ চৌহদ ডাঙৰ হ'ব পাৰে আৰু য'ত কনকলতা বৰুৱাই আত্মত্যাগ কৰিছিল তালৈকে যাতে ছাত্ৰ ছাত্ৰীসকলে চাব যাব পাৰে। আজি 20 সেপ্টেম্বৰ আজিৰ দিনটোতে গহপুৰ আৰু ঢেকিয়াজুলি থানাত স্বাধীনতাৰ পতাকা উত্তোলন কৰিবলৈ বহুজনে প্ৰাণ আহুতি দিছিল। শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেশপ্ৰেমৰ উজ্জ্বল চানেকি দাঙি ধৰি চৰম আত্মত্যাগ দিছিলে দেশখনৰ স্বাধীনতাৰ বাবে। এই দিনটোতে আজি গহপুৰৰ মহকুমা চিকিৎসালয় যিখন 18 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে তাক আমি শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে উৎসৰ্গা কৰিলোঁ। ঘাঁহিগাঁৱৰ ক্ৰীড়া প্ৰকল্পৰো আজি সম্পূৰ্ণ হ'ল। ইয়াৰ লগতে গহপুৰৰ মথাউৰি পকীকৰণ কাৰ্যসূচীও আমি আৰম্ভ কৰিলোঁ। গহপুৰ মহকুমা ধিপতিৰ কাৰ্যালয়ৰ লগত এখন নতুন পেৰেড গ্ৰাউণ্ডৰ নিৰ্মাণৰো আধাৰশিলা হ'ল। আজিৰ এই মুহূৰ্তত পুনৰবাৰ আমি গহপুৰবাসী ৰাইজক আশ্বাস দিছোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে ৰাজ্য চৰকাৰে ইয়াত এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব আৰু ভোলাগুৰি চাহ বাগিচাকো আমি এটা হেৰিটেজ প্ৰকল্প ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমি নিৰ্মাণ কৰাৰ বাবে আমি কাম আৰম্ভ কৰিম। আমাৰ হেলেমৰ হস্পিটেলখন হেল্থ ডিপাৰ্টমেণ্টে চাই আছে, নিৰ্দিষ্ট সময়ত হৈ যাব। এইটো অকল সাংবাদিকসকলে জানে আৰু নিযুক্তিৰ বিসংগতিৰ কথা কোনো পাব্লিকে নাজানে, কোনো কেণ্ডিডেটে নাজানে। সাংবাদিকসকলৰ মূৰত কিবা কৰি এই বস্তুটো সোমাই গৈছে। তেওঁলোকে অহাকালি 23 তাৰিখে মই সাংবাদিকসকলক নিমন্ত্ৰণ কৰিছোঁ,
আপোনালোকে খানাপাৰালৈ আহিব দুখীয়া ল'ৰাৰ চকুৰ কান্দোনে আপোনালোকৰ ভুল ধাৰণাবোৰ লগে লগে ভাঙি দিব সেইটোৱে মই ক'লোঁ নহয় যে আপোনালোকে এইবিলাক কথা সুধি সুধি নিজৰ যিটো প্ৰতিচ্ছবি অসমৰ নিবনুৱাসকলৰ চকুত বহুত স্খলন কৰি দিছে যোৱা 7 দিনত কেনেকৈ অসমৰ সাংবাদিকক ৰাইজে বেয়া পাইছে আপোনালোকে 23 তাৰিখে আহি চাই যাব পিছৰখিনিৰ বাবে মই আজিয়ে 15 কোটি টকা ঘোষণা কৰিছোঁ বিভাগীয় নিয়ম নীতিলৈ হৈ যাব আপোনাক ক'লোঁ না আপুনি বেছি অনুৰোধ কৰি নাথাকিব কাৰণ আপোনাৰ মনোভাৱটোৱে বেয়া আপুনি যিবিলাক প্ৰশ্ন সুধিছে এইটো প্ৰশ্ন মুখ্যমন্ত্ৰীক নুসুধেও আপুনি গহপুৰত থিয় হৈ গহপুৰৰ সমস্যা বাদ দি কেনেকৈ পকাব পাৰে আপুনি তাৰ চেষ্টাত আছে গতিকে এনেকুৱা নকৰিব গহপুৰত আহিছোঁ মুখ্যমন্ত্ৰী নাহে গহপুৰৰ ৰাইজৰ কথা সোধকচোন আজি ইমান দিনৰ মূৰত আহিছোঁ আমি গহপুৰৰ ৰাজ্যিক চিকিৎসালয় হেলেমৰ তাৰ কাম কৰিম তাৰপিছত গহপুৰত যিখন SDPৰ অফিচ আছে সেই SDPৰ অফিচটো আমি উঠাই দিম যাতে গহপুৰৰ পুৰণা থানাখনৰ চৌহদ ডাঙৰ হ'ব পাৰে আৰু য'ত কনকলতা বৰুৱাই আত্মত্যাগ কৰিছিল তালৈকে যাতে ছাত্ৰ ছাত্ৰীসকলে চাব যাব পাৰে শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেলফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে যিসকলে এতিয়াও সেলফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে সেলফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্টৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে ধন্যবাদ